Hello class 10 students, আমি পঢ়ি আছিলো দ্বিঘাত সমীকৰণ quadratic equation. আমি quadratic equation কেনেকৈ ফ্ৰেম কৰিব লাগে ইতিমধ্যে তোমালোকক মই আগৰ ভিডিঅ' বিলাকত দেখাইছো. আজি কম how to solve that quadratic equation. There are three system of solving quadratic equation. First to আছে উৎপাদক পদ্ধতি আমাক ইংৰাজীত কোৱা হয় factorization method. Factorization method. 2 নম্বৰ কি বুলি কোৱা হৈছে 2 নম্বৰ কোৱা হৈছে আমাৰ পূৰ্ণ বৰ্গীকৰণ পদ্ধতি আমি ইংৰাজীত তাক কি বুলি কওঁ completing the squares আৰু 3 নম্বৰ কোৱা হৈছে সূত্ৰৰ সহায়ত using formula এইটা হল পদ্ধতি উৎপাদক পদ্ধতি factorization method পূৰ্ণ বৰ্গীকৰণ পদ্ধতি completing the squares and সূত্ৰৰ সহায়ত using formula এটা মই এটা অংক তোমালোকক তিনিটা পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ কৰিব পাৰিম মই তিনিটা অংক পদ্ধতি ব্যৱহাৰ কৰি তোমালোকক দেখুৱাই দিম so let's go for a question right now আমি এটা অংক লওঁ তেতিয়া আমি সকলো বুজি পাম উৎপাদক পদ্ধতিটো আমাৰ এটা মই অংক ললো তোমালোকক এটা মই সিম্পল এটা কোৱেশ্চন ললো 2x square plus x minus 6 is equal to 0 it's a quadratic equation আৰু এটো আমি কেনেকৈ কৰিম এটা উৎপাদক পদ্ধতি আমি তা কি কৰিম ফাইন্ড দা ভ্যালু আমি তাৰ ভ্যালুটো উলিয়াম অৰ্থাৎ টু ফাইন্ড দা ভ্যালু অফ x এটা ইয়াৰ কাৰণে তুমি এটা স্ট্যান্ডাৰ্ড যেটো quadratic equation আমি কওঁ ax square plus bx plus c is equal to 0 এটা স্ট্যান্ডাৰ্ড quadratic equation ইয়া কম্পেয়াৰ কৰিব লাগিব ইয়াত a মানে কিমান আছে চোন a মানে কিমান আছে ইয়াত কম্পেয়াৰ কৰিলে a is equal to 2 পাবা আৰু c is equal কিমান পাবা -6 পাবা সো c is equal to -6 ইয়াত মাইনাস is very important যতে মাইনাস থাকে তুমি ততে ইনক্লুড কৰিব লাগিব মাইনাস ৰখাবই লাগিব গতে কিমান হ'ব তিলে তো -12 হল that means it is ac is equal to -12 পালা এতিয়া মাইনাস ৰাখি থোৱা সদ্যহতে তুমি 12 হলে আহা এতিয়া 12 তো তুমি ফ্যাক্টৰাইজ কৰা কিমান হ'ব 2 6 যা 2 3 যা ওকে এটা ফ্যাক্টৰাইজেশন হল এটা গেট কোড ব্যৱহাৰ হ'ব এই ফ্যাক্টৰাইজ কৰাৰ কাৰণে ফ্যাক্টৰ পদ্ধতি বুলি কোৱা হৈছে ফ্যাক্টৰাইজেশন পদ্ধতি ইয়াত সো এটা 2x square plus ইয়াত ব্র্যাকেটত লিখিব লাগিব কিবা আমি লিখিম আমি x is equal to 0 see the point now the main point is here what is the coefficient of x x or সহগ কি আছে coefficient of x is 1 ইয়াত 1 আছে x আছে এটা এই x টো কেনেকৈ পাম x তুমি ইয়াৰ পৰা পাব লাগিব কেনেকৈ পাম ইয়াত চোৱা তুমি যদি এই দুটাক ইনটু কৰি দে কিমান 2 to 4 হ'ব আৰু 3 আৰু 4 আৰু 3 মানে তুমি 1 you can get 1 that means how 4 minus 3 is equal 1 তাৰ মানে 4 into 3 is equal কিমান হ'ব লাগিব 12 হ'ব লাগিব আৰু কিমান হ'ব 4 minus 3 is equal 1 হ'ব লাগিব এটো হৈছে এই ইয়াৰ পৰা পাবা বেলেগ ইউজ কৰিলে নহব ইয়াত পৰা পোৱা ফ্যাক্টৰ খিনি প্ৰায় উল্টা পুল্টাকে ৰিভাৰ্স টি কেনেবাকে কৰি তুমি তাৰ পৰা ৰিজাল্ট উলিয়াব লাগিব এতিয়া তুমি যদি ইয়াক যদি ইনটু কৰি কিমান হ'ব 2x square plus কিমান হ'ব 4x minus 3x minus 6 is equal to 0 is equal again I will point out one very important point here যদি এই টার্মটো গুটেইটা প্লাস থাকে যদি এই টার্মটো এত সদায় চাৰিটা টার্ম পাবাই আৰু যদি গুটেইটা প্লাস থাকে নাথিং টু ওয়ারি জাস্ট তুমি ক্যারি অন প্রসেস মই কেনেকৈ কৰিবলৈ শিকাই গৈ আছো কিন্তু যদি মাইনাস থাকে মন কৰিবা ইয়াত দুটা প্লাস আৰু দুটা মাইনাস হ'বই সেই মাইনাস দুটা ওচৰাচৰি হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে ডাজন্ট ম্যাটাৰ কিন্তু আইডাৰ গুটেইটা প্লাস হ'ব লাগিব নহয় কোনোবা দুটা প্লাস কোনোবা দুটা মাইনাস হ'ব লাগিব আইডাৰ টু পজিটিভ আৰু আইডাৰ অৰ টু নিগেটিভ হ'ব লাগিব হেতু মন কৰিবা এনেকুৱা অংক আহিব মই কৈলে তোমালোকক দেখুৱাই দিম এটা ইয়াৰ পৰা কি কমন ল'ব পাৰি 2x কমন ল'ব পাৰি 2x কমন ল'লে কিমান হ'ব x + 2 কমন ল'ব পাৰি ইয়াত 3 কমন ল'ব পাৰি কিমান হ'ব তেতিয়ালে x + 2 is equal to 0 এতিয়া মন কৰিবা ইয়াত এই পাৰ্টটো এই ব্ৰ্যাকেটৰ টাৰ্মটো যে এই both the bracketed term must be equal হ'বই লাগিব হেতু নহলে কিন্তু তোমাৰ অংকটো শুদ্ধ নহব আৰু হেতু এই অংকটো আটাইতকৈ ভাল পইণ্ট যে উলালে গম পাবা you have got the correct answer তাৰমানে x + 2 কিমান হ'ব 2x - 3 is equal to 0 correct আৰু কিমান হ'ব এতিয়া এই দুটা ইনটু কৰিলে 0 পায় তাৰ অৰ্থটো এনেকুৱা যে এই দুটা টাৰ্ম ইনটু কৰিলে 0 পায় গতিকে প্ৰতিটো টাৰ্মে 0 দুটা বস্তু মাল্টিপ্লাই কৰিলে যদি 0 পায় আমি প্ৰত্যেকটোকে 0 বুলি ধৰি লব পাৰো তাৰমানে কি হ'ব x + 2 is equal to 0 আৰু 2x - 3 is equal to 0 গতিকে x is equal কিমান পাবা -2 আৰু x is equal ইয়াত 2x is equal কিমান পাবা 3 পালা সো x is equal কিমান পালা 3/2 পালা গতিকে ইয়াত দুটা ভ্যালু পালা what is the value x of value -2 and 3/2 just মই এখানে লিখি ৰাখিছো x ৰ ৰিজাল্টটো -2 পালা
আৰু x is equal to 3/2 পালা কিয় ৰাখিছো আমি এই অংকটোকে যেতিয়া আমি কমপ্লিটিং দ্য স্কোয়াৰ বাই ইউজিং ফৰ্মুলা দি কৰিম তেতিয়া উত্তৰটো কাৰেক্ট ওলাই দিলে তোমালোকে চাব পাৰিবা গতিকে আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা দিস ইজ কল factorization method or উৎপাদক পদ্ধতি or splitting the middle term বুলি ইংলিছত কোৱা হয় তো can I wrap it এতিয়া এই অংকটোকে মই এতিয়া কৰিম কমপ্লিটিং দ্য স্কোয়াৰ কেনেকৈ অংকটো কৰা হয় কমপ্লিটিং দ্য স্কোয়াৰ কৰিব কাৰণে আমাক এই পাৰ্টটোৰ প্ৰয়োজন ইয়াত নহব আমাক এই পাৰ্টটো ইয়াত প্ৰয়োজন নহব ইয়াত তুমি চোৱা কেনেকৈ কৰিবা completing the second process completing the squares কেনেকৈ কৰিবা ইয়াত what is the coefficient of x square হওক কি আছে 2 আছে এই 2 ৰে প্ৰত্যেককে ডিভাইড কৰি দিয়া তাৰমানে যদি আমি শৰ্টকে কওঁ 2x square by 2 x by 2 minus 6 by 2 is equal to 0 হলো না গতিকে ইয়াত যদি কাটিলে কিমান হয় ইয়াত x square 2 টো কাটা গ'ল প্লাস half x minus 3 is equal to 0 এটো বুজি পাইছা সহজ একদম কোনো চিন্তা কৰিবলৈ কথা নাই এতিয়া এই লাইনটো আটাইতকৈ ইম্পৰ্টেণ্ট লাইন এই লাইনটো হৈছে এই পাথৰটোৰ আটাইতকৈ ইম্পৰ্টেণ্ট লাইন কেনেকৈ কৰিবা তুমি চোৱা ইয়াত তুমি x স্কোয়াৰ এই টাৰ্মটো তুমি বৰ্গ আকাৰ লিখিলা স্কোয়াৰ ফৰ্মত ৰাইট ডাউন দা স্কোয়াৰ ফৰ্ম যদি কেনেবাকৈ ধৰি লোৱা ইয়াত এনেকুৱা টাৰ্ম এটা পাইছা 2x 6 আছে 2x to the power 6 আছে তুমি কেনেকৈ লিখিবা ইয়াত বৰ্গ কৰিবলৈ হলে 2x কিউব হোল স্কোয়াৰ আইদাৰ মানে কথাটো হলে এনেকুৱা যে তুমি ইয়াত স্কোয়াৰ টাৰ্মটো আহিব লাগিব তাৰ পাছত মিডিৰ মাজৰ টাৰ্মটো তুমি অটোমেটিকলি পাই যাবা ব্ৰেকেটৰ ভিতৰ টাৰ্মটো সেইটো তুমি ইয়াতো চাই পেলাই লিখিব পাৰিবা মই জাস্ট এটা এক্সাম্পলে দিছো দেয়াৰ ইজ নো ৰিলেশ্যন বিটুইন দিস এণ্ড দিস কুৱেশ্যন মই বুজাবৰ কাৰণে এই কথা তোমালোকক কৈছো ক্লিয়াৰ এতিয়া তুমি কি কৰিবা ইয়ালে ইয়াক স্কোয়াৰ টাৰ্ম পালা প্লাস write a 2 here compulsory 2 that 2 is compulsory এটো লিখিবই লাগিব দুইটো তাৰপিছত তুমি ইয়াত কি আছে প্ৰথম লৈছো ইয়াত কি আছে only x আছে গতিকে ইয়াত x আছে যদি ইয়াত মই যেটো উদাহৰণ দিছিলো কিন্তু লিখিছিলো যে যদি 4x to the power 6 থাকালে আমি ব্ৰেকেটৰ ভিতৰত কি পাইছিলো 3x কিউব পাইছিলো সো তেতিয়া তুমি 3x কিউব লিখিব লগা হলতেন মুঠতে তাত যি ব্ৰেকেটৰ ভিতৰত যিটো টাৰ্ম থাকিব হেতুৱে লিখিব লাগিব ইয়াত কি আহিছে x আহিছে গতিকে x টোকে লিখিছো into a point to the important final point important part to লাগি আছো তুমি ইয়াত লিখিব লাগিব 1/4 why 1/4 from where get to the 1/4 1/4 অৰ্থটো হল যে তুমি ইয়াক যদি কাটি দিয়া 2 ৰে কাটি দিয়া ৰিজাল্ট কিমান আহিব 2 আহিব hey 2 আছে কিমান 1/2x তাৰ মানে you cannot change the result ইয়াত এনেকুৱা এটা নাম্বাৰ লিখিব লাগিব যাৰ পৰা ৰিজাল্টৰ কোনো সলনি নহয় হেতু ইম্পৰ্টেন্ট কথা প্লাস ইয়াত অতিৰিক্ত এই দুটা কথা লিখা পাছত এটা অতিৰিক্ত টাৰ্ম পাই গল 1/4 হেতু তুমি 1/4 হোল স্কয়াৰ হিচাপে লিখিব পাৰা এই যে অতিৰিক্ত হিচাপে প্লাস লিখিলা তুমি লগতে আকৌ -1/4 হোল স্কয়াৰ আকৌ লগত লিখি দিব লাগিব প্লাস অংকটো শেষ হয় নাই ইয়াত কি টাৰ্মটো আছিল ইয়াৰ লগত আৰু -3 টাৰ্ম এটা আছে এইটো ক্লিয়াৰ হৈছে এতিয়া তুমি প্ৰথম তিনটাৰ পৰা চোৱা এই তিনটাৰ পৰা চালে এনেকুৱা লগা মানে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ তাৰ মানে a প্লাস b হোল স্কয়াৰ ফৰ্মুলাটো এনেকৈ a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এইটো ফৰ্মুলা আছে না গতিকে সেইফালৰ পৰা চাবলৈ কি লিখিবা x প্লাস 1/4 হোল স্কয়াৰ কাৰেক্ট আমি যদি এই দুটা টাৰ্ম হিফালে লৈ যাওঁ কিমান হ'ব নিনিলো মানে যে সুবিধা পায় একেবাৰে সুবিধা পায় লিখিলে 1/16 হ'ব স্কয়াৰ উঠাই দিলে -3 is equal to 0 কাৰেক্ট এতিয়া তোমাৰ কিমান হ'ব x plus 1/4 whole square is equal দুইটা কিফাল লৈ যোৱা 1/16 - 3 এতিয়া এই ক্যালকুলেশন ইয়াত কৰি গৈ থাকিলে দীঘল হৈ যাব হেকান তোমালোকে কাষতে কৰি ৰাখিবা 1/16 - 3 কিমান হ'ব কাৰণ যিমান দীঘলীয়া গৈ থাকিব অংকটো ভুল হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে গতিকে 1/16 প্লাস এটো দুইটা ইফালে গ'ল প্লাস হ'ব সৰি প্লাস হ'ব গতিকে তুমি কিমান হ'ব এতিয়া 16 হ'ল এলসিএম 16 হ'ল কিমান হ'ব এতিয়া 1 plus 48 3 16 is 48 তো 49/16 49/16 পাবা তাৰ মানে কিমান পাবা এতিয়া x plus 1/4 whole square is equal to 49/16 এতিয়া যদি ইয়াত স্কয়াৰ মানে 49/16 পালে এটা টাৰ্ম কিমান হ'ব x plus 1/4 মানে কিমান হ'ব is equal কিমান লিখিব লাগিব আমি root over 49/16 root over হলে আমি এটা প্লাস মাইনাস টাৰ্মটো লিখিব লাগিব আৰু root over তুমি জানা বৰ্গমূলটো কেনেকৈ উলিয়াও বৰ্গমূল কেনেকৈ উলিয়াও কোনে পাৰিব বৰ্গমূল কেনেকৈ উলিয়াও তাৰমানে আমি কিমান লিখিম এতিয়া x plus 1/4 is equal to plus minus 7/4 পালা ইয়াৰ 7 হ'ব ইয়াৰ 4 হ'ব এতিয়া আমি ইয়াত কেনেকৈ ভ্যালু তুলাব এই ভ্যালুটো পাম গেলিছো কেনেকৈ ভ্যালুটো পামগে ইয়াত তুমি সোয়া দুটা ভ্যালু পাই আছা কেনেকৈ পাই আছা মই খিতা আহিছো অসুবিধা নোপোৱাটো তোমালোকে মই ব্লক কৰি লিখিছো 1/4 is equal to 1/16 is equal to 1/4
So plus minus 7/4. এতিয়া আমি যদি অঙ্কটো কৰো 1/4 is equal to একেলগে বুজি পাইছে নিশ্চয় তোমালোকে ওকে জাস্ট রাইট এই লাইনটো মই তোমালোকে যদি দেখা নাই মই লিখিছো কিমান হ'ব তেতিয়ালে কৰাৰ সুবিধা কাৰণে মই লিখি দিম x plus 1/4 is equal to কিমান আহিব 7/4 আৰু আমি কি লিখিব লাগিব প্লাস মাইনাস টাৰ্মটো লিখিব লাগিব root over 49/16 means what 7/4 এতিয়া আমি দুটা ভ্যালু পাবা x plus 1/4 is equal to 7/4 correct আৰু x plus 1/4 is equal to minus 7/4 দুটা ভ্যালু পালা দুটা ভ্যালু কেনে হ'ব x is equal কিফালে লৈ যাওক মান হ'ব 7/4 minus 1/4 আৰু ইয়াত 4 LCM আহিলে 7 minus 1 6/4 আৰু ইয়াত যে কাটা কিমান হ'ব 3/2 this is 3/2 correct আৰু এটা যদি ইফালে লৈ যাওক কিমান হ'ব x is equal to minus 7/4 minus 1/4 so here 4 ahile minus 7 minus 1 minus 8/4 so result is minus 2 same result ahise minus 2 aru 3/2 গতিকে এইটোৱে হল আমাৰ কি পদ্ধতি completing the square পদ্ধতি তোমালোকে চাই লোৱা you can take the snapshot for this question very simple but little bit of intelligence is required তোমালোক অকমান বুদ্ধি খটাব লাগিব প্ৰতিটো অংক কৰোতে হেকাৰে তোমালোক মইটো দিলু হ'ব এতিয়া মই কৈ দিম মুছি দিম এতিয়া you can take the snapshot okay এতিয়া মই তোমালোকক এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলাটো কেনেকৈ হ'ব চোৱা the formula is এই যদি স্ট্যান্ডার্ড ইকুয়েশন টু আমি এটা ফর্মুলা উলিয়াবলৈ যাও ফর্মুলা তেনেকৈ লিখিব ইয়াত x ৰ ভ্যালুটো আমি এনেকৈ পাম x minus b plus minus root over b square minus 4ac divided by 2ac এটা মনত ৰাখিব লাগিব সিম্পল ফর্মুলাটো মনত ৰাখিব লাগিব সো x ৰ ভ্যালু কেনেকৈ উলিয়াম minus b plus minus root over b square minus 4ac divided by 2ac this is the formula এতিয়া তুমি ইয়াত যদি abc কিটা কম্পেয়াৰ কৰি কি মান হ'ব here yet a is equal to b is equal 1 c is equal minus 6 correct এটা ফর্মুলা তুমি ব্যবহার কৰা x is equal কিমান হ'ব minus b plus minus root over b square minus 4ac divided by twice a minus b means 1 plus minus root over b square that means 1 square minus 4 a means 1 2 c means 1 c means minus 6 divided by twice a means what 2 so result কিমান হ'ব এতিয়া it's a simple calculation minus 1 plus minus root over a to 1 square 1 plus 48 পালা তলত 4 থাকিলে তাৰ মানে কিমান আহিলে minus 1 plus minus root over 49/4 that means what minus 1 plus minus 7/4 correct এতিয়া তুমি ইয়াৰ পৰা দুটা ভ্যালু পাবা কেনেকৈ পাবা চোৱা x is equal to ইয়াটো এনেকা মই ব্লক কৰি দিছো তোমালোকক কৰাৰ সুবিধাৰ কাৰণে ইয়াত x is equal কিমান পালা minus 1 plus 7/4 আকৌ x is equal পালা minus 1 minus 7/4 তো কিমান হ'ব তেতিয়া কোৱা এটো হ'ব 6/4 মানে 3/2 এটো কিমান হ'ব minus 8/4 that means minus 2 so result একে আহিলে the same result you will get if you use all the methods the method it doesn't matter but তোমালোকৰ সুবিধাৰ কাৰণে but most of the students যিসকল ছাত্ৰ-ছাত্ৰী ভিতৰত মই ইমান বছৰ in my experience in teaching মই লক্ষ্য কৰিছো বেছিভাগ ষ্টুডেন্টে most of the students try to follow this method this is formula আৰু যদি যিসকল ফৰ্মুলা কোন অসুবিধা পায় তেওঁলোকে এক নম্বৰ উৎপাদক পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ বিচাৰে this is my experience but there is no link between the other students and you can do any method both methods all the methods are quite good quite easy but your concentration is required so I think you can understand তোমালোকে বুজি পাইছা আৰু যদি বুজি পাইছা then come to the comment box আৰু then ইয়াৰ পাছৰ যিখিনি প্ৰশ্ন আছে মই তোমালোকক যি প্ৰকাৰে চেপ্টাৰ 4.2 4.3 4.4 ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন দি থোৱা আছে
তিনিটা পদ্ধতি কাৰণে বেলেগ বেলেগ কৰিব লগা তাৰ উপৰিও ইয়াত আমাৰ ফৰ্মুলাটো ইউজ কৰি কেনেকৈ তাক আৰু বেলেগ ধৰণৰ অংক আছে আমি সেইটো পৰ্যায়লৈ যাম সো কিপ ৱাচিং ইউৰ ফেভাৰিট চেনেল মেথমেটিক্স উইথ পৰাগ তামুলী